हेलो फ्रेंड्स आशा करूँ সকলো ভালে কুশলে আছে আজি মই এটা চিকেনৰ ৰেচিপি লৈ আহিছো চিকেন উইথ বেম্বু শুট আৰু অসমীয়াত ক'লে খৰিচা বুলি ক'ব লাগিব কুকুৰাৰ মাংস খৰিচা দি বনাইছো আগতে মই খৰিচা দি বনোৱা এটা ৰেচিপি দিছিলো নাগা ষ্টাইল চিকেন কাৰী উইথ বেম্বু শুট তাতে মই তেল ব্যৱহাৰ কৰা নাছিল এইটো পিছে তেল দিয়ে বনাইছো এতিয়া বলকচোন ৰেচিপিটো লৈ যাও ইয়াৰ কাৰণে মই কেৰাহীত তেল গৰম হ'ব দিলো আৰু তেলখিনি যেতিয়া গৰম হৈছে মই 3টা পিয়াজ আৰু জলকীয়া চাৰিটা দিছো আৰু এতিয়া এইখিনি মই খুব ভাল কৰি ভাজিব ধৰিছো আৰু যেতিয়া অলপমান ভাজা হৈছে তেতিয়া মই নহৰু আদা এনে থেতিলাই পেলে দি দিছো আৰু দিয়াৰ পিছত মই আকৌ ভাল কৰি ভাজিব ধৰিছো যেতিয়ালৈ ধৰক কেঁচা গোন্ধটো নাযায় তেতিয়ালৈ আমি ভাজি থাকিব লাগিব মই 2-3 মিনিট মান ভাল কৰি ভাজি ললো ভাজা হোৱাত মই দুটা বিলাহী সৰু কৰি কাটি পেলে ইয়াতে দিলো আৰু দিয়াৰ পিছত মই আকৌ ভাল কৰি গুটিখিনি মিলাই ভাজিব ধৰিছো তেতিয়ালৈ বিলাহীটো কুমলি নাযায় তেতিয়ালৈ আমি খুব ভাল কৰি ভাজিব লাগিব এইখিনি খুব ধুনীয়া কৰি ভাজা হৈছে আৰু ভাজা হোৱাত মই চিকেনখিনি ইয়াতে দি দিলো চিকেন মই 850 গ্ৰাম ইউজ কৰিছো চিকেনখিনি দিয়াৰ পিছত মই নিমখ দিছো সোৱাদমতে আৰু হালধি জিৰাৰ গুৰি আৰু ধনিয়াৰ গুৰি যোনখিনি আমি ইউজুৱেলি মছলা ব্যৱহাৰ কৰোঁ সেইখিনি দিছো আৰু খুব ভাল কৰি মই লৰাই দিছো যাতে মছলাখিনিৰ লগত চিকেনখিনি মিলি যায় ভাজাটোলৈ বহুত কথা ভাল কৰি ভাজিলেও ভাল লাগে আৰু এতিয়া ঢাকন এখন দি দিম যাতে অইলটো সেপাৰেট হয় চিকেনৰ পৰা আৰু অলপমান দেৰি ঢাকনখন থৈ দিম তেনেকৈ ধৰক 3-4 মিনিট মান আৰু 3-4 মিনিট মান পিছত খুলোতে দেখিছো যে নিজে পানী ৰিলিজ হৈছে চিকেনৰ পৰা আৰু এতিয়া মই ইয়াতে বেম্বু শুটখিনি দিম বেম্বু শুটখিনি মই ভাল কৰি ভাজি লৈছো বেম্বু শুটখিনিও খুব ধুনীয়া কৰি ভাজিব লাগিব আৰু এতিয়া যিহেতু ধুনীয়া কৰি বেম্বু শুটখিনিও ভাজা হৈছে এতিয়া ইয়াতে পানী দিব পৰা হৈ গৈছে ইয়াতে মই 2 গিলাচ পানী দিছো 2 কাপ পানী দিছো আৰু কুহুমীয়া পানী দিছো আৰু এইখিনি পানী দি পেলে মই আকৌ ভাল কৰি লৰাই দিছো যাতে গুটিখিনি ধুনীয়া কৰি মিলি যায় আৰু এতিয়া আকৌ এখন ঢাকন দি দিম ঢাকনখন দি আকৌ ধৰক 10 মিনিট মান মই কম ফ্লেমত সিজিব দিম চিকেনখিনি আৰু 10 মিনিট মান পিছত মই ঢাকনখন খুলি চালো আৰু চিকেনখিনি সিজিয়ে গৈছে প্ৰায় হাড়ৰ পৰা ওলোৱাৰ নিচিনা হৈছে আৰু ডাঠো হৈছে আৰু ইমান ধুনীয়া গোন্ধাইছে খৰিচা এটা ইমান ধুনীয়া গোন্ধ ওলাইছে বহুত ভাল লাগিছে আৰু এতিয়া ফ্লেমটো বন্ধ কৰি দিও এই আমাৰ খৰিচা দি চিকেন হৈ গ'ল আপোনালোকে এনেকৈ বনাই চাবচোন খুব ভাল লাগে খাই আৰু যদি মোৰ ৰেচিপিবোৰ ভাল পায় কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট আৰু শেয়াৰ কৰিব Thank you so much বহুত ধন্যবাদ মোৰ সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে